হাই গাইজ, আপোনালোকৰ সকলোৰে ভালে আছে। আজি যেহেতু এটা বিশেষ দিন, আজি একেবাৰে এটা বিশেষ ভিডিঅ' ছট পূজাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিহেতু ৰেডি হোৱাই নাই, প্ৰথমে কামখিনি কৰি ল'ম। প্ৰথমে ৰেডি হৈ তাৰপিছত ছট পূজাৰ সকলো বিৱৰণ কেনেদৰে কি কৰা হয় তাৰপিছত আপোনালোকক জনাইছোঁ। ফাইনেলি গাইজ, এতিয়া ৰেডি হৈ গ'লোঁ ছট পূজালৈ বুলি। এয়া বেটি আৰু মই, এয়া আমি ৰেডি হৈ গ'লোঁ। এতিয়া অলপ দূৰ খোজকাঢ়ি যাব লাগে, যিহেতু অলপ দূৰ আছে। খোজকাঢ়ি নাযাওঁ বাৰু, টমটমতে যাম। এয়া বেটি, বেটি হাই হাই বেটি, ইফালে বেটি, বেটি এয়া Hello. ফাইনেলি গাইজ, মই উপস্থিত হৈ গ'লোহি ঢলা চৈখোৱাঘাটত। এয়া ঢলা চৈখোৱাঘাটত পালোহি। এয়া মানুহৰ ইমান ভিৰ, ইমান মানুহ। এয়া চব গাইজ, কেনেকুৱা ধুনীয়া পৰিৱেশ। ইয়াত ফটকা ফুটাইছে ছট পূজাত। এয়া ফটকা ফুটাই থকা হৈছে। এয়া এয়া চব সম্পূৰ্ণ নদীৰ পাৰৰ দৃশ্য। এয়া চব সম্পূৰ্ণ নদীৰ পাৰৰ দৃশ্য। এনেদৰে সকলোৱে ধূপ-ধূনা লৈ পূজা পাতল কৰি থকা হৈছে। এয়া চব এয়া বেটি এইফালে চব, এইফালে গাইজ, যিহেতু দীপাৱলীৰ পিছতে
আৰম্ভ হৈছে ছট পূজাৰ প্ৰস্তুতি। যিহেতু এই ছট পূজা ভাৰতীয় সভ্যতা সংস্কৃতিৰ এক অনন্য এটা উৎসৱ ছট পূজা, আৰু এই ছট পূজাত সূৰ্য ঈশ্বৰৰ জীৱনদাতা আৰু ষষ্ঠী মায়া দেৱীৰ এটা পূজাৰ প্ৰতীক। যিহেতু ছট পূজাৰ সময়ত কিছুমান সাৱধানতা মানি চলিব লাগে। যিহেতু পূজাৰ সময়ত সাধাৰণ খাদ্য খোৱা উচিত আৰু সাধাৰণে খাদ্য খাব লাগে। যিহেতু সাধাৰণ বুলি ক'বলৈ গ'লে পিঁয়াজ, হালধি, নহৰু ইত্যাদিবোৰ এই ছট পূজাত খোৱা অনুচিত বুলি গণ্য কৰা হয়। আৰু সূৰ্য দেৱতাৰ পূজা অক্ষ কৰাৰ সময়ত সূৰ্যৰ ফালে চাব নালাগে। যিহেতু এয়া চাওক কেনেকুৱা দৃশ্য পৰিৱেশ। সূৰ্য ঈশ্বৰক পূজা কৰাৰ সময়ত যিহেতু সূৰ্যৰ ফালে চাব নালাগে, আৰু ইয়াৰ মানে পানীত চাওক ইয়াৰ প্ৰতিফলন, আৰু এইটো এটা সূৰ্যক প্ৰদান কৰা এটা পূজাৰ প্ৰতীক। যিহেতু পূজাৰ সময়ত সম্পূৰ্ণ ৰীতি নীতিৰে পালন কৰিব লাগে। পূজাৰ সময়ত পূজাৰ ৰীতি নীতিবোৰ ভংগ কৰিব নালাগে। যিহেতু পূজাৰ সময়ত সম্পূৰ্ণ পৰিপাটিকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে এই ছট পূজাৰ মানি চলিব লাগে। যিহেতু এই ছট পূজাৰ সময়ত থকা কিছু মুহূৰ্ত আৰু দৃশ্য। যিহেতু ছট পূজা সূৰ্য ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ এই পূজা পালন কৰা হয়। যিহেতু যাৰ ফলত সকলো কামনা পূৰণ হয়, মনৰ সকলো আশা যি মানে মনত ভবা হয় সকলোখিনি আশা পূৰণ হয় বুলি মানে বিশ্বাস হয় এই ছট পূজা।